দৰ্শক পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেল ভাষাৰে হাঁহিবি অবালৈ। আজি আমি কথা পাতিম এটা নতুন টপিকৰ ওপৰত। আজিৰ টপিকটো হৈছে কৰোণা ভাইৰাছ কেনেকৈ ৰোধ কৰিব পাৰি বা কৰোণা ভাইৰাছৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। তাৰ বাবে মাতিছোঁ আমি এজন বিশেষজ্ঞ আৰু তেখেত আহি আছে, তেখেত আহি পাবই, তেখেত আহি পালে আহক। পোনপ্ৰথমে আপোনাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, লগতে ধন্যবাদ। হয়, আজি আমি কথা পাতি আছোঁ যে এটা বিশেষ টপিকৰ ওপৰত কৰোণা ভাইৰাছ কেনেকৈ ৰোধ কৰিব পাৰি বা কৰোণা ভাইৰাছৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি। তাৰ বাবে আপুনি বিশেষ ক'ব নেকি বা বিতংভাৱে ক'ব নেকি দৰ্শকে জানিব বিচাৰে কি কৰিলে কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি, কৰোণা ভাইৰাছক কেনেকৈ ৰোধ কৰিব পাৰি। আমাৰ বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি গম পাইছে যে হয়, আপোনালোকে যদি কৰোণা ভাইৰাছ ৰোধ কৰিব বিচাৰিছে হয় হয় তেতিয়া নিয়মীয়াকৈ মদ্যপান সেৱন কৰক আৰু লগতে আপোনাৰ ভাং মানে বুজি পাইছে চাগে, হয় হয় গাঞ্জা যিটো আমাৰ হয় সেইটো আপোনালোকে সেৱন কৰিলেও হয় কৰোণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি বিজ্ঞানীসকলে অনুমান কৰিছে। হয়, এখেতে এটা কথা কৈছে যে মদ্যপান কৰিলে বা ভাং বা গাঞ্জা সেৱন কৰিলেও কৰোণা ভাইৰাছৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি বুলি কৈছে। আৰু কিবা আছে নেকি তেনেকুৱা? আৰু কিবা তেনেকুৱা আছে, আপুনি শৰীৰটোক ঠাণ্ডা হ'বলৈ নিদিয়ক, হয় শৰীৰটোক গৰমে ৰাখক, হয় হয় গৰম পানী খাওক, হয় তাৰপিছত আপোনাৰ আদা জলকীয়া হয় এইবোৰ অলপ বেছিকৈ খাওক। আদা জলকীয়া মানে যিটো গৰম কৰি ৰাখে, হয়, গৰম কৰি ৰাখে আৰু টেম্পাৰেচাৰটো বেছি কৰি ৰাখে, তেনেকুৱা ধৰণৰ বস্তু খাব লাগে। ঠাণ্ডালৈ নামি নাযাব। হয়, মানে গা ধুব লাগিব নালাগে এইকেইদিন, যেনে কৰোণা ভাইৰাছ যেতিয়ালৈকে চলি থাকে। হয়, যিমান দিনলৈকে চলি থাকে দিয়কচোন, গা ধুব নালাগে দিয়ক। মানে গা নোধোৱাকৈ থাকিব পাৰিলে ভাল, যাতে আপোনাৰ টেম্পাৰেচাৰটো গা ধুলে ডাউন হৈ নাযায়। যদিও কিবা কাৰণত থৈ গৰম পানীৰে ধুব, ঠাণ্ডা পানী কেতিয়াও ইউজ নকৰিব আৰু ঠাণ্ডালৈ নামি নাযাব। হয়, আৰু কিবা আছে নেকি ক'ব পৰা তেনেকুৱা? নাই, এতিয়া আমাৰ বিজ্ঞানীসকলে পৰীক্ষা নিৰীক্ষা কৰি এতিয়ালৈকে আৰু বিশেষ ক'ব পৰা নাই আৰু হয়, আৰু এওঁলোকৰ পৰীক্ষা নিৰীক্ষা চলি আছে আৰু বিশেষ ক'ব পৰা নাই। এইখিনিয়ে ক'লে, এইখিনি আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে বা কি হয়, কেনেকুৱা ৰিজাল্ট হয় চাব পাৰে। এবাৰ একো নাই বাৰু, ভাল হ'বও পাৰে নহ'বও পাৰে, তেওঁলোকৰ অনুমান কৰিছে। সঠিক ৰিজাল্ট পৰামৰ্শ এওঁলোকে দিব পৰা নাই। যেতিয়া সঠিক পৰামৰ্শ দিব আকৌ আপোনালোকক জনাবলৈ সক্ষম হ'ম। আজিলৈ সামৰিছোঁ, ধন্যবাদ। আমাৰ চেনেলটো নতুন হয়, আপোনালোকে আমাক অলপ মৰম দিব, আমাৰ চেনেলটো আদৰি ল'ব, সকলোৱে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, বেল আইকনটো দবাই দিব, যাতে আমাৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ পৰা ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই যায়।